নমস্কাৰ বন্ধুসকল, জয় অসম। পোনপ্ৰথমভাৱে যিসকলে চেনেলটো নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি পাৰে ছাইডত থকা বেল আইকনটো ঘণ্টা বটনটো প্ৰেছ কৰি দিব যদি নতুন নতুন নটিফিকেশ্যন লাগে। আৰু এইটো ভিডিঅ' বনোৱাৰ আমাৰ এটাই অৰ্থ আছে এই চেনেলটোৰ জৰিয়তে, কাৰণ এই মহিলাগৰাকী বহুতে ট্ৰেণ্ডিঙত চলিছে বৰ্তমান অসমত। বাইদেউগৰাকীয়ে কিয় ভেকচিন নলয় সেই বস্তুটোকে আমি চাব বিচাৰিম। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ ঘৰ অৱস্থা চাওক, ইমান মোৰ আজিলৈ ৰেচন কাৰ্ড এখন গাঁও বনাই দিব লাগে নালাগে আপোনালোকে কওক। এই ঘৰ মোৰ অৱস্থা চাওক, মোৰ ছোৱালী কলেজত পঢ়িছে, কলেজত মই চিট নাপাওঁ ৰেচন কাৰ্ডৰ কাৰণে। অৰুণোদয় আঁচনি আহিছে, অৰুণোদয় আঁচনি মোৰ জব কাৰ্ড আছে, জব কাৰ্ডৰ মই পইচা নাপাওঁ। আৰু চৰকাৰক যে আমি বিজেপি চৰকাৰক ভোট দিছোঁ পদুম ফুলত চৰকাৰ, খালি ভেকচিনটোহে মোৰ পোৱা দায়িত্ব নেকি? কথাটো হয়নে নহয় আপোনালোকে ভাবি চাওক। আপোনালোকে দৰমহা পাই কাৰণে আপোনালোকে চলি আছে, মই দিন হাজিৰা নকৰিলে মই চলিব না। মই ডি চি ওচৰত গৈছিলো সত্য, তাৰপিছত মই তাতো সাংবাদিকৰ ওচৰত গৈছিলো, মোক কথাখিনি জনাই ল'ম ভেকচিন মই ল'ম, কিন্তু মোৰ প্ৰাপ্যখিনি মোক দিব লাগিব চৰকাৰৰ পৰা। মই এইখিনি প্ৰাপ্য হয় না নহয়? গতিকে মই ভেকচিন লোৱাটো ডাঙৰ কথা নহয়। মোৰ মতাটোও লৈছে, মোৰ মতাটো 5 দিন জ্বৰত পৰি আছে। মই গোটেই 100 টকা মই ধাৰ বিচাৰি ফুৰিছোঁ মানুহৰ ওচৰত। মই একদম চলিব মানে মই পানী এতিয়া আপোনালোকে চাওকচোন, বস্তা পাই পাই মোৰ ছোৱালীজনী পঢ়ে, বস্তা পাই পাই মোৰ ঘৰত এখন ভাল বিচনা নাই। ইয়াত টিং কিনি চাওঁ, এয়া হেৰি লগৰ ঘৰ বনোৱা, এয়া নতুন টিং লগাইছি, পুৰণা টিংখিনি খুলি দিছি গামবোৱা ঘৰৰ পৰা, গামবোৱা দাদাকৰ ঘৰৰ পৰা মই 1500 টকা দি কিনি আনিছোঁ ইয়াত টিং। গতিকে চৰকাৰে যে সেইখিনি ব্যৱস্থা নকৰে দুখীয়া মানুহক, মোক খালি ভেকচিনটোহে মোক প্ৰদান কৰে নেকি চৰকাৰে? আপোনালোকে ভাবি চাওক, আপোনালোকৰ ডিউটি কৰিছে, আপোনালোকৰ একো দুখ নাই। চৰকাৰে যিটো নিয়ম মাৰি কৈছে ময়ো মানিম, মই ল'ম ভেকচিন, মই মাছ মাৰিয়ে যাম, কিন্তু মই দিন হাজিৰা কৰি খোৱা নাই। মোৰ মাটি এক লোচা নাই, বহা ভেটিটো বাঢ়িয়ে। মই ছোৱালী এতিয়া সদায় 200 টকা মই কলেজ যাবৰ কাৰণে দিব লাগে। মই ইমান মানে দুভগীয়া মানুহ, মোৰ ঘৰতে এদিকে কুকুৰ সোমালে সেদিকে ওলাই যায়। গতিকে আজিলৈ মোৰ ৰেচন কাৰ্ড এখন নাই। কাৰেণ্টটো পাইছিলোঁ, কাৰেণ্টটো শনিবাৰে কাটি লৈ গ'ল। এতিয়া মানে এইখিনি বস্তু পালেহে আপুনি মই এইখিনি বস্তু পালে মই তেতিয়া মই বেজি নিজে যাই পেলাই ল'ম। ভেকচিনটো ল'ব মই ল'ম। এতিয়া ডি চি ওচৰত গৈছিল, মই গৈছিলো সত্যকে বুলি ক'লে ডি চি আজি বন্ধ। মই তাৰপিছতে ৰেচন কাৰ্ডৰ হেৰি এখন লিখি আনিছো, এয়া যা বহীখন লৈ আনিছোন, পুলিচৰ নম্বৰ মই লিখি আনিছো, তাত বেনাৰ এখন মাৰি থৈ দিছি। মই নিজে পুলিচৰ হেৰি মই বহি আনিছো, মই উলিয়াই দিম। মই লিখিব পঢ়িব জানো, মই ইমান অবুজ ছোৱালী নহয়। কাৰণ কিয় মই ইমান দুখীয়া মানুহ, মোৰ খেতি মাটি এক লোচা মাটি নাই। মই গুৰিয়ে মিয়াই হাজিৰা কিয় কৰি ফুৰিব লাগে?